গুড মৰ্ণিং এভৰিৱান সকলোকে এটা নতুন দিনলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি হ'ল সোমবাৰ। আজি মই দেখিছে নহয় এয়া ড্ৰেছত ওলাইছোঁ। মই মানে একচুৱেলি এটা নতুন কাম এটা পাইছোঁ। মই টাটা মটৰ্ছ যোৰহাট প্ৰগতি মটৰ্ছ তাত মানে চেলছত পাৰ্টত মই এটা কাম পাইছোঁ। আপোনালোকৰ যদি কিবা এনকুৱাৰী থাকে নতুন গাড়ী লৈ বা কিবা গাড়ী ল'ম বুলি ভাবিছে তেতিয়া মোক জনাব আপোনালোকে। এতিয়া মই পালোঁহি এই টাটা ডিলাৰ প্ৰগতি মটৰ্ছ। ইয়াতে আছোঁ। এতিয়া ক্লাছ হ'ব। আমি নতুনটো এতিয়া অকণমান ট্ৰেইনিং হ'ব আৰু মিটিং হ'ব। মিটিঙৰ পিছত আপোনালোকক লগ পাই আছোঁ। আমাৰ ইণ্ডিয়াটো এনেকুৱা হয় ভিতৰটো চাবলৈ। আপোনালোকৰ আগত এতিয়া নতুন চিৰিয়াখানাৰ এনেই ভিডিঅ' এটা দি দিছোঁ। এইখন আমাৰ ডেমো হয়। কোনোবাই যদি ডেমো বিচাৰে আপোনালোকে জনাব পাৰিব আৰু টেষ্ট ড্ৰাইভো ল'ব পাৰিব। ছাইড প্ৰফাইলটো মোৰ বেক প্ৰফাইল। মই এতিয়া বিশেষ এটা কামত ওলাই আহিছোঁ লগৰ এজনক লগ কৰিবলৈ। একচুৱেলি মই এই বাইকখনেই চাবলৈ আহিলোঁ। এই বাইকখন আপোনাৰ বিক্ৰী কৰা হ'ব। 3 লাখ টকা বিচাৰিছে। 2024 চনৰ হয়, 5,000হে ৰানিং হৈছে। বহুত কম চলি আছে 2 বছৰ। আপোনালোকে কোনোবাই ল'ব পাৰিব। মোৰ নম্বৰটো তলত দি দিছোঁ, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। এতিয়া মই আহি পালোঁহি ঘৰ পাই স্কুটিখন এয়া ঘৰত থৈ মেলি আৰু চাওঁচোন আয়ুষে কি কৰি আছে। আয়ুষিয়ে পঢ়ি আছে। আমাৰ আয়ুষি ভাল দেই, সদায় পঢ়ে বুজিছেনে। আমাৰ আয়ুষি ভাল। পঢ়িছা। এয়া আমাৰ ববিয়ে পঢ়াই আছে হয় নাই? কি পঢ়াই? পৰীক্ষা কি আহিব এতিয়া নেক্সট? এতিয়া লিখা পৰীক্ষা হ'ব। অৰেল হৈ গ'ল। সোমবাৰৰ পৰা এতিয়া লিখিত পৰীক্ষা হ'ব। ভালকৈ পঢ়া হয় নাই? এতিয়া মই চাহ খাওঁ। আহিছোঁ যেতিয়া অফিচৰ পৰা ভাগৰ লাগিছে, চাহ অকণ খাই লওঁ। চাহে ৰিফ্ৰেছমেণ্ট আনি দিয়ে হয় নাই? দুইজনী ইয়াতে বহি আছে। হা? কি বনাইছে? মিছল দাইল। একদম পুৰা সুখ দুখৰ কথা পাতি আছে। হা পুৰা সুখ দুখৰ কথা পাতি আছে। এয়া আমাৰ মাহীহঁতৰ ঘৰ যে দেখিছিলে সেয়া এটা আজি আমাৰ ঘৰলৈ আহিছে। জুইচত আমাৰ এতিয়া ভাত খাই হৈ গ'ল। ভাত খাই আৰু এতিয়া বহিছোঁ। আমি শুম আৰু এতিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কি ভাল পালে লাইক কৰিব, কি বেয়া পালে কমেণ্ট কৰিব, চব কৰিব। মুঠতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে গুড নাইট, বাই বাই।